আজি আমি আহি আছোঁ বজাৰলৈ। দেখিছা বা এতিয়া মই আহিছোঁ বজাৰলৈ। দেখাম বাৰু আপোনালোকক বজাৰলৈ দেখাম দেই চাব। এইখনে হৈছে বৃহস্পতিবৰীয়া বজাৰ। মই অলপ ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰলৈ আহি আছোঁ। এতিয়া ৰ'ব লাগিব সূতা। দেওপুকা সূতাটো মুঠি লাগিছিলে। এতিয়া সূতা ল'বলৈ লৈছোঁ দেখিছেনে? এনেই আপুনি চাই দিয়ক। হেৰি আকৌ ভিডিঅ' কৰি আছোঁ মানে ইউটিউবত। বজাৰটো বজাৰ কি হয় কেনেকুৱা দেখাইছোঁ আকৌ বৃহস্পতিবাৰ বজাৰ, নেমুগুৰি বজাৰ কেনেকুৱা বহে। এয়া সূতা লৈ ল'লোঁ। এতিয়া 160 টকা হ'ল হয়নে? দুমুঠি 80 টকা মুঠি। চক বুটি 20 টকা দিয়ক। এতিয়া ওলাই আহিছোঁ আৰু অলপ ভিতৰলৈ সোমাই গৈছিলোঁ। এতিয়া মুকলিলৈ ওলাই আহিছোঁ। দেখিছেনে বাৰু? পূজা বজাৰ নাই কৰা দেই। জলকীয়া 20 টকা দিয়ক। এইফালে লৈছোঁ তামোল 30 টকা। নালাগে পাণ নালাগে, পাণ ঘৰতে আছে। এতিয়া ল'বলৈ আহি আছোঁ হালধি। ল'লে নি? অঁ মোক চাদা নালাগে। মোক হালধি 30 টকা দিয়কচোন। হালধি 30 টকা দিয়ক। অঁ
নেমুগুৰি বজাৰৰ নেমুগুৰি মুখতে আছে বাৰু আমাৰ গাঁৱলীয়া বেংক আসাম গ্ৰামীণ বিকাশ বেংক। এতিয়া ভিতৰলৈ নাযাওঁগৈ আৰু